হিমু মামাৰ যে দুজনী ঘৈণীয়েক হিমু মামাৰ মুখেৰে আপোনালোকক শুনাব খুজিছোঁ। আহক ভিডিঅ'টো শেষৰলৈকে চাওঁ। আটাইতকৈ দুখৰ কথা যে মানুহজনৰ চকু মোৰ অকল ঘৈণী দুজনীৰ ওপৰত, মোৰ অকল ঘৈণী দুজনীৰ ওপৰত, মোৰ অকল ঘৈণী দুজনীৰ ওপৰত, মোৰ অকল ঘৈণী দুজনীৰ ওপৰত। সেই হিমন্ত মামাও বোলে দুজনী ঘৈণীয়েক, কিন্তু কথাটো সেই মামাৰ ফটা মুখেনে দিয়ে শুনিলোঁ আৰু গতিকে আপোনালোকেও ভিডিঅ'টো চাওক। মামাৰ যে দুজনী ঘৈণী মই কিন্তু মামাৰ মুখতে শুনিছোঁ। আপোনালোকে শুনিছেনে নাই বাৰু? মোৰ এই ভিডিঅ'টো শেষলৈকে চাওকচোন, তেতিয়া মামাৰ মুখেই শুনিব যে আমাৰ হিমু মামাৰ যে দুজনী ঘৈণীয়েক। আটাইতকৈ দুখৰ কথা যে মানুহজনৰ চকু মোৰ অকল ঘৈণী দুজনীৰ ওপৰত। 2009ৰ পৰা খালি মোৰ ঘৈণীজনীৰ ওপৰত চকু। ধৰিব পাইছোঁ। আমাৰ ৰিণিকী আমাৰ সেই ৰিণিকীজনী বৰ মৰম লগা দেই। বা বেটি সঁচাকৈ 2009 চন নহয়, 2005 চনত পোৱা হয়। মামাই চাগে ভাগতে নাপালে হয়। ময়ো তেতিয়া হেণ্ডচাম আছিলোঁ দিছোঁ। বডি দেখিছে, বডি একদম কথাই বেয়া আছিলে। মামাই পালে নহ'লে মামা নিচিনা মানুহ ক'বাতে থাকিলে হয়। ইমান মৰম লগাটো মই আয়ো দেহিও।